জেলত আহিছো আৰু তো হাই গাইছ স্বাগতম তোমাৰ ইউটিউব চেনেল নয়ন এনএম ব্লগ আৰু নয়ন এনএম ব্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ ব্লগটো মানে কি হৈছে মোৰ এইকেইদিন ব্লগ আপলোড কৰি আছো আৰু ব্লগটো অলপ দেৰিকৈ আহিছে আৰু ব্লগ আপলোড কৰি আছো কিন্তু ভিউজ হোৱা নাই আৰু এতিয়া মই আছো মানে এইফালে ভুল্লাবাৰী বুলি কয় তো মানে এটা ধুনীয়া আৰু ঠাইত আৰু এইফালে পুৰা মানে সানসেট ভিউটো চাব পাৰে আপোনালোকে তো ইয়াতে আছো আৰু ইয়াতে মানে এখন জেল হৈ আছে আজি জেলত আহিছো আৰু জেলখন দেখুৱাই দিছো জেলখন সেইফালে আহিছে তো ভালদৰে দেখুৱাই আছো আপোনালোকক আৰু এতিয়ালৈকে মানে জেলখন বনোৱাই নাই মানে এইফালে খুঁটা চুটা পুতিছে আৰু জেলখন বনোৱা নাই আৰু এই জেলখনত বোলে 100 কৰোৰ মান মানে 100 কৰোৰ টকা দিয়া বুলি কৈছে আৰু তো এইফালে আছে জেলৰ খুঁটা কেইটা তো চাব পাৰে আপোনালোকে এই ৰঙা ৰঙা যে খুঁটা কেইটা দেখা পাইছে মানে ইয়াতে হ'ব এই জেলখন তো এইফালে বহুত বেছি ডাঙৰ হ'ব তো এইফালে এই তাত ৰঙা ৰঙা মানে খুঁটা পতাই আছে সেইফালে পতাই আছে মানে বহুত বেছি ডাঙৰ হ'ব আৰু তো এইফালে এটা খুঁটা আছে আৰু সেইফালেও এটা খুঁটা আছে তো মই জুম কৰি দেখাই দিছো তো চাব মানে জুমে ইমান মানে সেই নহয় মানে ইমান বহুতে বেছি মানে ডাঙৰ হয় যিয়ে নহওক সানসেট ভিউটো চাব পাৰে কি ধুনীয়া এটা ভিউ হৈ আছে আৰু এই জেলখনত বোলে একদম ডাঙৰ ডাঙৰ মানে অপৰাধীক মানে ৰখা হ'ব আৰু এই জেলখনত আৰু এই মানে মই কেমেৰাটো ঘূৰাবই পৰা নাই ভালদৰে মানে পুৰা মানে সানসেটটো পৰি আছে কলা কলা হৈ যায় মানে আৰু মোৰ পিছপিনে থকা ঠাইখিনিতে হ'ব মানে অসমৰ প্ৰথমখন জেল য'ত মানে মানে অসমত জেল আছে কিন্তু এইখন হ'ব বোলে মানে চেন্ট্ৰেল জেল ভাৰতত বোলে মাত্ৰ 5খন নে কিহে আছে মানে চেন্ট্ৰেল জেল আৰু অসমতো হ'ব মানে ইয়াতে হ'ব তো প্ৰথমখন জেল হ'ব আৰু চেন্ট্ৰেল আৰু ইয়াতেতো মানে এতিয়ালৈকে জেল হোৱাই নাই মানে লাহে লাহে হ'ব আৰু হ'লে ভালদৰে আহি কিনে এটা ব্লগ বনাই দিম আৰু এতিয়া মানে আমি চাবলৈ যাই আছো মহ চাব যাই আছো এতিয়া মানে আমি মহ চাব যাই আছে মহ মানে হ'ল সেইটো মানে কামাৰা মহটো নহয় এইটো মহ বুলিও কয় বহুতে তো এই মহটো চাব যাই আছো আৰু এইফালে পুৰা মহ আছে আৰু আজিকালি মানে মহ দেখাই নাপাওঁ তো আজি মানে দেখা পালো বহুত দিনৰ মূৰত সেইবাবে মানে আৰু ব্লগো যিহেতু বনাইছিলো ভাবিলো এবাৰ চাই যাওঁ আৰু এইফালে চাব পাৰে আপোনালোকে এইবিলাক আৰু আজিৰ ব্লগটো একদম নৰ্মেল ব্লগ হয় আৰু আপোনালোকে এই ব্লগটো পুৰা মানে শ্বেয়াৰ কৰিব মানে মোৰ মানে ইমান মানে ব্লগ বনাই আছো কিন্তু ভিউজ হোৱা নাই এইফালে মহবিলাক মানে ঘৰত নিবৰো হৈছে আৰু আগতে মানে মহৰ গাড়ীয়ে আছিল তো এতিয়া বাৰু মহৰ গাড়ী দেখা নাপাওঁ আৰু মানে ইয়াতে এইবিলাক মহ চাব পাৰে একদম ওচৰৰ পৰা মানে চাই আছো মহ আৰু ইয়াতে দুখনমান ফটো উঠো আৰু ইনষ্টাগ্ৰামত আপলোড দিম আপোনালোকে যাই লাইক চেক কৰি দিব লিংকটো ডেছক্ৰিপশ্যনতে দি থৈ দিম আৰু এইফালে বোকা চাওকচোন বোকা আৰু এইটোৱে আছিল মানে আজিৰ ব্লগ ভিডিঅ'টো আৰু মানে কেনে পালে কমেণ্টত জনাব আৰু এইটো মানে একদম নৰ্মেল ব্লগ আছিল আৰু মানে এইটো ভিডিঅ' আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব মানে ভিউজটো অলপ কম আহিছে যিহেতু তো অলপমান শ্বেয়াৰ কৰি দিব আৰু এতিয়া মোৰ চালো ইনষ্টাগ্ৰামতো পষ্ট দিলোঁ যাই কিনে লাইক শ্বেয়াৰ কৰি দিব আৰু মানে ভিডিঅ'বিলাক আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব তো বাই বাই এইটোৱে আছিল আজিৰ ব্লগ ভিডিঅ'টো আৰু এইফালে জেল চেল হ'লে আৰু ভিডিঅ' বনাব আহি যাম আৰু